হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সূৰ্যৰ পোহৰ আহি পৃথিৱীত পৰোঁতে কিমান সময় লাগে? 8 মিনিট 18 ছেকেণ্ড। কোন গেছ আটাইতকৈ পাতল? হাইড্ৰজেন। হাইড্ৰজেন গেছৰ আৱিষ্কাৰক কোন? কেভেণ্ডিছ। পোহৰৰ প্ৰতিফলন কেই প্ৰকাৰৰ? 2 প্ৰকাৰৰ, নিয়মিত প্ৰতিফলন আৰু বিক্ষিপ্ত প্ৰতিফলন। দণ্ডচুম্বকৰ কোন অংশত আকৰ্ষণৰ ক্ষমতা নাই? মাজৰ অংশত। কোনে প্ৰথম প্ৰমাণ কৰিছিল যে বায়ুৰ ওজন আছে? অট্টো ফন জেৰিক। অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? জোচেফ প্ৰিছলি। দোলনৰ গতি সম্পৰ্কীয় সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? গেলিলিও। কোন বৰণৰ পোহৰৰ প্ৰতিসৰণাংক সকলোতকৈ বেছি? বেঙুনীয়া বৰণৰ। পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ লো-তীখাৰ উৎপাদন কেন্দ্ৰ ক'ত আছে? পিটছবাৰ্গ। লিথোলজি কি? পাথৰ নিৰীক্ষণ কৰা বিদ্যা। পদাৰ্থৰ যি ক্ষুদ্ৰতম অংশ স্বাধীনভাৱে থাকিব পাৰে তাক কি বোলা হয়? অণু। নিউক্লিয়াছৰ আৱিষ্কাৰক কোন? ৰাদাৰফোৰ্ড। বৰফ কোন তৰল পদাৰ্থত ভাহিব নোৱাৰে? এলকহল। পানীৰ আপেক্ষিক তাপ কিমান? পানীৰ আপেক্ষিক তাপ হ'ল 1। পদাৰ্থৰ তিনিটা অৱস্থা কি কি? কঠিন, তৰল আৰু গেছীয়। বিদ্যুতৰ ৰেজিষ্টেন্স পৰিমাণৰ একক কি? ওহম। ৰিভলভাৰ কোনে কিমান চনত আৱিষ্কাৰ কৰে? ছেমুৱেল কোল্টে 1835 ত আৱিষ্কাৰ কৰে। বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰৰ কাম কি? বিকল্প বিদ্যুৎ সৰবৰাহৰ ভোল্টেজ উঠা-নমা কৰা ইয়াৰ কাম। পৃথিৱীত থকা সকলোবোৰ বস্তুৰ ভিতৰত আটাইতকৈ পাতল বস্তু কি? হাইড্ৰজেন গেছ। আজিলৈ ইমানেই। ধন্যবাদ।